মই পাবজি খেলি থাকলো কৈ মোৰা পাবজি চাবজি বন্ধ কৰি দিলা হাও কি হৈছে মই পাবজি বন্ধ হৈছে চলা যেটা পেন কি উঠালো ৰ দেমুৰা বেটাৰী আজি মজা দিম মই কিয় কাউৰ পাবজি বন্ধ হৈছে কেনে পাইছা বেটা এনেই মন চন বয়া মাথা গৰম কৰিব নাহিবি দে ভুইকে চুইকে দিম গুৰিৰ পৰা যা তই ইয়াৰ পৰা কেনে পাইছা বেটা আমাৰ দেখোন টিকটক বন্ধ হতে কেনে লাগি দিছিলি এথেন কেনে পাইছা পাবজি বন্ধ হৈছে না বিৰাট ভাল পাইছো মই বিৰাট ভাল পাইছো এনেকতে টিকটক তোহাৰ টিকটকত কৰি আমাৰ পাবজি বহুত ভাল আছিল কিন্তু এনেকতে টিকটকত নমুনা এটাক দেখিছিলো কেনে দেখিছিল তাহাক তইনো পাবজি খেলি কি উল্টে দিছা কেইটাক মাৰবা পাৰছিলি তই নবৰাই আছিলি কিজানি তই জানা নাকি কিবা পাবজিৰ কথা তই যে ক'ব লাগছা তই এনে টিকটক কৰি কেইটা লাইক পাইছিলি নিউলেন মোক কেনে 2-3টা লাইক পাইছিলি দেই বেটি কেনে দেখি বেটি সগ্নে খাইটি এই কুকুৰ মেকৰি দুটা তোহাৰ কাইজা ৰাস্তাক লগে শুনা পাইছে বাপ্পা নামেন বাহিৰে গৈছিলো হে তোহাত ধৰি গুচি আহিছো কি এনাকান কাইজা লাগি মৰবা লাগছা ন তুহুন্দয়ে অ মা পাবজি বন্ধ হৈছে মই হে কৈ আছিলো কি ক পাবজি বন্ধ হৈছে শুনি বিৰাট ভাল লাগছে দে অন্তত ৰাতি মই শান্তিত ঘুমাব পাৰিম বাপ্পাও ঈদ ধৰি গতে মই ঘুমাব নোৱাৰো কিনো ফোনটো ডাটা বেজাকে মাৰ ধৰ এথেন কি কৰবি তই চাই মাইক জেকে কেনে লগৈছে আই দে এটাই খেলা আছে কত খেলা আছে বেলেগ খেলিম তোহাক শান্তিত থাকবা দিম তোহাক নিদো শান্তিত সেই একে ৰাতি এটা বেলাই খেলা আহিব কেইদিনমান পিছত চাই থাক তোহাৰ ফুৰ্তি ওলাই যাব মুখে দি আই ঐ বেটা বৰ এনেকতে দেশৰ সৈনিক মাৰবা গৈছিল পাবজি কেনেও থুৰকি উৰকি কেনে কৰে চাচোন সি দেখছা না যে কেনেকৈ মোৰ লগত মোক তৰ্ক কৰিব আহিছে মোক বাইব আহিছে লৈ যা নহ'লে এতিয়া মাৰি খাব কিন্তু এনেই মই আগত আছোঁ হ'ব দে দে ভালকে থাক কাইজা আইজা নকৰবি মই পাকঘৰত যাওঁ নহ'লে বেলনা দি গৈ দেউকে পাক খা কৰিম এথেনে মই কিন্তু চাবি কিন্তু চিনি পাবি মায়েক